নমস্কাৰ, আপোনালোকক মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ চিকেনৰ সৈতে ৰঙালাও। আহকচোন মই কেনেদৰে বনালোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক অকণমান দেখাওঁ। এটা বাটিত মই 500 গ্ৰাম চিকেন লৈছোঁ। ধুই পখালি লোৱা হয় চিকেনখিনি। ইয়াতে মই হালধি আৰু নিমখ সানি থৈছোঁ। এনেদৰে সানি থ'লে নিমখখিনি মাংসখিনিৰ ভিতৰত সোমাই পৰে। ৰান্ধিবৰ বাবে লৈছোঁ পিঁয়াজ, আলু দুটা, ৰঙালাও অকণ মিঠা হ'লে ভাল লাগে, আৰু আদা, নহৰু, গোটা জিৰা, গোটা জালুক, লং, ইলাচি, ডালচেনি। এখন কেৰাহী মই গেছৰ ওপৰত গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ লগতেই মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেল আমি সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰোঁ। সৰহ খালে সৰহকৈ দিব পাৰি, কমাই খালে কমকৈ দিব। তেলখিনি গৰম হওঁতেই মই কেইটামান গোটা জিৰা দিছোঁ। এইটো মই ফ্লেভাৰৰ কাৰণে দিছোঁ, আৰু লগতে মই শুকান জলকীয়া দুটাও দি দিছোঁ। এই দুটাও মই ফ্লেভাৰৰ কাৰণে দিছোঁ। এনেকৈ তেলত জলকীয়া আৰু জিৰা দিলে গোন্ধটো খুব ধুনীয়া গোন্ধায় আৰু খাবলৈ সোৱাদ লাগে। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু অলপ লৰাই দিছোঁ। অলপ ভাজিম, বেছি নাভাজোঁ, অলপমান ভাজিম, কাৰণ ইয়াতে মই পিঁয়াজৰ সৈতে মাংসখিনিও ভাজিম। নহ'লে পিঁয়াজ বেছিকৈ ভাজিলে মাংসখিনি দি দিলে পিঁয়াজখিনি বেছি ভাজা যায়, পুৰি যায়। সেইকাৰণে পিঁয়াজে মাংসই মই সমানে ভাজিম। এয়া মই মাংসখিনি এড কৰি দি দিছোঁ। এতিয়া মই পিঁয়াজ আৰু মাংস 5 মিনিটমান ভাজিম। ব্ৰইলাৰ যিহেতু কোমল হয়, এনেকৈ ভাজি ল'লে তেলতে অলপ টান হয় খাবলৈ, আৰু ভাল লাগে খাবলৈ, পিঁয়াজখিনিও কোমলি যায়। ইয়াতে মই 1 চামুচ হালধি গুড়ি দিছোঁ, লগতে সোৱাদ অনুসৰি নিমখ দিছোঁ। মন কৰিব, মাংসখিনিত আগতে নিমখ আৰু হালধি দিয়া হৈ আছিলে, সেইকাৰণে অলপ কমাই দিব যদি তেনেদৰে দিয়ে, নহ'লে আকৌ নিমখ চোকা হ'বগৈ। এতিয়া মই ইয়াত কাটি ৰখা আলুখিনি এড কৰি দিম। আলু মই অকণ সৰহকৈ দিলোঁ, কাৰণ ঘৰৰ মানুহে আলু খাই ভাল পায়। মই ইমান নাখাওঁ বাৰু। এয়া 2টা আলু 4 ফাল কৰি, এটাই 4 ফাল কৰি এড কৰি দিছোঁ, আৰু এইখিনি লৰাই দিম। আলুখিনি যাতে হালধি আৰু নিমখখিনি মাংস, আলু সকলোখিনি মিহল হৈ যায়। এতিয়া মই মাংস আৰু আলুখিনি ভাজি থাকিম যাতে আলু আধা সিজি যায়। আৰু ইয়াত মই গেছটো কমাই দিছোঁ, কম জুইত ভাজিম, আৰু ঢাকন লগাই দিম যাতে সোনকালে আলুখিনি সিজে। এয়া দেখিছে। এতিয়া মই এইখিনিত এড কৰিম কাটি ৰখা টুকুৰা টুকুৰকৈ নহৰু। এনেদৰে নহৰু দিলে খাবলৈ বহুত ভাল লাগে। মই ব্যৱহাৰ কৰোঁ, আপোনালোকে কৰে যদি নাজানো, কিন্তু বহুত টেষ্ট লাগে। আৰু লগতে আলু আধা সিজিছে, সেইকাৰণে মই ৰঙালাওখিনি এড কৰি দিছোঁ, কাৰণ ৰঙালাও সিজোঁতে বেছি টাইম নালাগে। এয়া দেখিছে, গোটেইখিনি ভালদৰে লৰাই দিছোঁ, আৰু এতিয়া ৰঙালাও আলু যাতে সমানে সিজে সেইকাৰণে মই ঢাকন লগাই দিছোঁ। আলু, ৰঙালাও, মাংস প্ৰায় 80% সিজি গৈছে। এয়া দেখিছে। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম মছলা। ইয়াত মই পাউডাৰ মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ পাউডাৰ মছলা খালে আমাৰ পেটৰ অশান্তি কৰে, গেছ হয়। গতিকে ইয়াত মই আদা, নহৰু, গোটা জালুক আৰু 2টা জলকীয়া পেষ্ট বনাই ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে। এতিয়া গোটেইখিনি ভালদৰে লৰাই মছলাখিনি মই অলপ ভাজিম তেলতে, যাতে মছলাখিনি ভাজ খায়, তাৰ আদা নহৰু গোন্ধটো নাইকিয়া হৈ যায়, তেতিয়ালৈকে ভাজি থাকিম। আৰু ইয়াতে মই অকণমান পানী মিহলাই দিছোঁ, 2 চামুচমান, কাৰণ যাতে মছলাখিনি লাগি নধৰে তলিত, সেইবাবে গেছটো অকণ কমাই দি এনেকৈ মছলাখিনি ভাজি থাকিম, যাতে ইয়াৰ পৰা অকণমান তেল এৰে তেতিয়ালৈকে। এয়া ভাজি আছোঁ, দেখিছেই নহয়। এতিয়া মই ইয়াতে ঘৰতে গুড়ি কৰি ৰখা আধা চামুচ জিৰা গুড়া দিছোঁ। পাহৰি গৈছিলোঁ, সেইবাবে এতিয়া দিছোঁ। এইখিনিও ভালদৰে লৰাই দিম, যাতে ইয়াৰ পৰা জিৰা গোন্ধটো নোহোৱা হৈ যায়। যিহেতু জিৰাখিনি ভাজিয়ে লোৱা হৈছিল, এয়া ভালদৰে লৰাই ভাজিম।
এতিয়া গোটেই মছলাখিনি ভাজা হৈ গ'ল, ইয়াৰ পৰা কেঁচা গোন্ধ নোহোৱা হৈ গ'ল আৰু গোটেইখিনিত মছলাখিনি মাংস আৰু আলুত মিহলি হৈ গৈছে। ইয়াত এতিয়া মই সোৱাদ অনুসৰি পানী এড কৰি দিম। পানী বেছিকৈ নিদিব, কাৰণ বেছি পানী দিলে এইখিনি খাবলৈ সোৱাদ নহ'ব, আৰু বেছি কম পানীও নিদিব যাতে একেবাৰে শুকাই যায়, তেতিয়াও খাবলৈ ভাল নহ'ব। এয়া দেখিছে মই কিমান পানী দিছোঁ, এয়া উতল আহিছে আৰু এইখিনি মই ভালদৰে সিজিব দিম, ঢাকনা লগাই দিম, কাৰণ তেতিয়া গোটেই মাংসখিনি মছলাখিনি আলু আৰু মাংসৰ ভিতৰত সোমাই পৰিব। মোৰ পানীখিনি শুকাই গৈছিল, সেইকাৰণে মই আকৌ পানী এড কৰিছোঁ। কৈছোঁৱেই শুকান হ'লে খাবলৈ ভাল নালাগিব, সেইকাৰণে আকৌ ঢাকনা লগাই মই সিজালোঁ। আৰু এতিয়া মই শেষত এড কৰিছোঁ গৰম মছলা। গোটা গৰম মছলা মই ঘৰতে পটাত থেতালি দিছোঁ। এনেকৈ দিলে গোন্ধটো খুব ধুনীয়া ওলায় আৰু খাবলৈ বহুত টেষ্টি হয়। মোৰ মাংসখিনি হৈয়ে গ'ল, আপোনালোকে দেখিছে, এয়া দেখিছে নহয়, বেছি জুলীয়াও নহয়, বেছি শুকানো নহয়, গ্ৰেভি টাইপৰ, যাতে মাংসত অলপ জোলখিনি লাগি ধৰে। আৰু এইখিনি গৰম গৰম ৰুটিৰ লগত, ভাতৰ লগত খাবলৈ বহুত সোৱাদৰ হয়। আপোনালোকে এবাৰ বনাই চাব, এবাৰ বনাই খাব, কেনেকুৱা হয় মোক জনাব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি জনাব। আপোনালোকৰ এটা লাইকে মোক এটা নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগায়। ধন্যবাদ।